ফাৰ্ষ্ট টাইম আহিছোঁ ভিডিঅ'টো মানে দেখিছে ক'ব বোলে তাৰপিছত দেখি কিনে আজি আহিলে খাব ইয়াতে। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। তো আজি মোৰ দোকানত পাব এইবিলাক কেঁচৰ আলু আছে, ইয়াতে মধুৰ চাউল বুলি কওঁ। তাৰপিছত অমিতা আছে, এইবিলাক ডাঙৰ ডাঙৰ অমিতা আছে, লাগিলে আপোনালোকে আহিলে পাই যাব। আৰু এইবিলাক আম, লোকেল আম, এইবিলাক চব টেঙা হয়, আচাৰ বনোৱাৰ কাৰণে এইবিলাক ভাল। আৰু এইফালে আম আছে, এইবিলাক পকা আম আছে এইবিলাক, আৰু লগতে এইবিলাক ভোগ আম আছে, মিঠা কেঁচা মিঠা ভোগ আম। যদি লাগে আপোনালোকক আহিব পাৰে। আৰু এইফালে মধুৰিআম আছে, মধুৰিআম লগতে এইবিলাক আপেলো আছে, তিয়ঁহ আছে, এইবিলাক লোকেল তিয়ঁহ একদম, লাগিলে আপোনালোকে আহিব। লগতে নেমু আছে এইবিলাক, আৰু বেল, তাৰপিছত এইবিলাক মিঠা আলু, চুইট পটেটো, হালধি আছে, তাৰপিছত শুকান নাৰিকল আছে এইবিলাক, আৰু শুকান বগৰী এভেইলেবল আছে আজি, আৰু এইবিলাক খেকৰ টেঙা, তাৰপাছত চেনি চাম্পা কল আছে এইবিলাক, আৰু চিপছ, আমাৰ ইয়াৰে মষ্ট ফেমাছ বেনানা চিপছ, ভাইৰেল বেনানা চিপছ, লাগিলে আপোনালোকে আহিব। আৰু কল আছে, এইবিলাক মালভোগ কল আছে, লগতে লাও আছে, এইবিলাক মিঠা লাও, লাগিলে আপোনালোকে আহিব পাৰে। আৰু তৰমুজ আছে এইফালে, আৰু এইবিলাক হ'ল মাকৈ, লাগিলে আপোনালোকে আহিব। লগতে এইবিলাক কঁঠাল আছে, নাৰিকল আছে এইবিলাক, আৰু ডাব আছে এইফালে, আহিলে আপোনালোকে খাব পাৰিব। পানী, মালাই গোটেইবিলাকে আছে। আমাৰ তাতে খাব আহিছিলে, মানে দাদা আহিছে আৰু বাইদেউ আহিছিলে। তো ভিডিঅ'টো মানে দেখিছে ক'ব বোলে, তাৰপিছত দেখি কিনে আজি আহিলে খাব ইয়াতে। তো দাদা কেনেকুৱা লাগিছে খাই? এনে আগতেও আহিছিলোঁ, মই আগতেও আহিছিলোঁ। দাদা আহিছিল নেকি আগতে আহি আৰু বেলেগ ফ্ৰুটছৰো খাইছিলোঁ, বাট আজি এইটো ট্ৰাই কৰিছোঁ, ভাল লাগিছে খাই, টেষ্টি হৈছে। তো গুৱাহাটী চালাড খালে দাদাই। আৰু দাদা আপোনাৰ কেনেকুৱা লাগিছে? খালে। আৰু বাইদেউ? মই ফাৰ্ষ্ট টাইম আহিছোঁ। আচ্ছা, ক'ৰ পৰা আহিছে আপোনালোকে? বঙাইগাঁৱৰ পৰা আহিছোঁ। ইয়াতে কিবা এটা কাম এটা চলি আছে, আচ্ছা, সেইটো চাবৰ কাৰণে আহোঁতে ভাবিছোঁ খাই কিনে যাওঁ। ঠিক আছে। তো দাদাহঁতে আহি খালে ভালে পাইছে। তো আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে। দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। যদি আপোনালোকে খাব বিচাৰে আহিলে হ'ল, ইয়াতে আহিলে পাব, চব ফ্ৰেছ ফ্ৰুইট হয়, চব ফ্ৰুটছ মানে খাব পাৰিব, লগতে লৈও যাব পাৰিব আপোনালোকে। আম মই কাটিছিলোঁ মানে টেষ্ট কৰাৰ কাৰণে, এইবিলাক হ'ল ভোগ আম। নিমখ অলপ জ্বালা দিছোঁ, কেঁচা জ্বালা। মই বেছি মছলা নাখাওঁ, মানে বনাই খালে। পুৰা মিঠা আছে। যদি আপোনালোকে খাব বিচাৰে আহিলে হ'ল মোৰ তাতে, মোৰ দোকানত আহিলে পাই যাব, এভেইলেবল আছে মিঠা আমবিলাক, এইবিলাক চব মিঠা আম, ভোগ আম হয় এইবিলাক, লাগিলে আপোনালোকে আহিব। তো আপোনালোকে যদি হেল্ডি ফ্ৰুটছ খাব বিচাৰে আৰু সদায় যদি হেল্ডি হৈ থাকিব খোজে, তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। শালমৰা গুৱাহাটী ইফালৰ পৰা আহে, তেতিয়াহ'লে চালবাৰী পাৰ হৈ কিনে লেফ্ট চাইডে 2 নম্বৰ দোকান মোৰ হয়, এইটো এনেকৈ আহি কিনে ইয়াতে যাব। আৰু যদি আপুনি ধুবুৰী, বিলাচীপাৰা, বহলপুৰ, কোকৰাঝাৰ এইফালৰ পৰা আহে, চাপৰ সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, চালবাৰী পাৰ হৈ নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকান মোৰ হয়। তো আহক সকলোৱে, আৰু আহি মোৰ দোকানৰ নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ। জয় অসম।